লেচেঙ্গা ৰাজহুৱা খেলপথাৰত স্বৰ্গীয় পাতাল বৰুৱা আৰু নৱকান্ত চেতিয়া সোঁৱৰণী প্ৰাইজপানী ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। লেচেঙ্গা উদয়ন যুৱ সংঘৰ উদ্যোগত লেচেঙ্গা গাঁওবাসীৰ সহযোগত স্বৰ্গীয় পাতাল বৰুৱা আৰু নৱকান্ত চেতিয়া সোঁৱৰণীত 12 নৱেম্বৰৰ পৰা লেচেঙ্গা ৰাজহুৱা খেলপথাৰত আৰম্ভ হোৱা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি 12 নৱেম্বৰ ৰবিবাৰে সফল সামৰণি পৰে। 2 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত সৰ্বমুঠ 14টা দলে অংশগ্ৰহণ কৰিছিল। আজি 12 তাৰিখ দেওবাৰে প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখনত বেবেজিয়া FC আৰু মতাপুং FCৰ মাজত অনুষ্ঠিত হয় আৰু শেষত 1-0 গলত বেবেজিয়া FCয়ে বিজয় সাব্যস্ত কৰে। আয়োজক সমিতিৰ সৈতে সংবাদ মাধ্যমৰ হোৱা বাৰ্তালাপত আয়োজক সমিতিয়ে অৱগত কৰে যে এই ধৰণৰ প্ৰতিযোগিতাই যুৱ প্ৰজন্মক নিচাজাতীয় সামগ্ৰীৰ বিপৰীতে ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিব। ব্যুৰো ৰিপৰ্ট, The Assam Opinion. লেচেঙ্গা উদয়ন যুৱ সংঘৰ উদ্যোগত আৰু লেচেঙ্গা গাঁওবাসীৰ সহযোগত স্বৰ্গীয় পাতাল বৰুৱা আৰু স্বৰ্গীয় নৱকান্ত চেতিয়া সোঁৱৰণী যি প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। আজি ইংৰাজী 2 নৱেম্বৰ তাৰিখৰ পৰা আজি 12 নৱেম্বৰ তাৰিখলৈকে এই খেলখন অনুষ্ঠিত হৈছিলে। আজি 12 নৱেম্বৰ তাৰিখে স্থানীয় দুইটা দল মতাপুং ফুটবল দল আৰু বেবেজিয়া ফুটবল দলৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে। আমি এতিয়া ৰাইজে যথেষ্ট উৎসাহ উদ্দীপনাৰে খেলখন আয়োজন কৰিছে। আমি আশা ৰাখিছোঁ এই খেলখন আগন্তুক দিনতো ভালদৰে আয়োজন কৰিব। আমি আশা ৰাখিম এই খেলৰ জৰিয়তে আমাৰ বাৰিকী অঞ্চলটোৰ উদীয়মান খেলুৱৈসকলে খেলৰ সুবিধা লাভ কৰাৰ লগতে ৰাজ্যিক পৰ্যায় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আগবাঢ়িবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। আমি বাৰিকী আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা আমাৰ বাৰিকী আঞ্চলিক যুৱ সংঘৰ এক অন্যতম শাখা সংঘ লেচেঙ্গা উদয়ন যুৱ সংঘ, তেওঁলোকে যি খেল আয়োজন কৰিছে সেয়েহে এই খেল আয়োজন কৰাৰ বাবে তেওঁলোকলৈ আমি বাৰিকী আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিম তেওঁলোকে আগন্তুক দিনতো এনেদৰে গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ অৰ্থে যি কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমি আশাবাদী। আমি লগতে আমি বাৰিকী আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰাও তেওঁলোকক প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াম বুলি আমি আশা ৰাখিছোঁ।